সাপ আৰু কণী একেলগে আজি দেখা পালোঁ। ফেটি সাপ ৰহুন মুণ্ডাই ধৰি আছে। মই এটা আচৰিত বস্তু দেখাব ওলাইছোঁ, যিটো নেকি মই জীৱনত দেখা নাই আৰু আপোনালোকক অকণমান দেখাই দিম বুলি ভাবিছোঁ। হয়তো আপোনালোক বহুতে হয়তো দেখা নাই বাৰু। এয়া মোৰ সন্মুখতে আছে, সেইটো হৈছে মই, আৰু এয়া মই দেখা পালোঁ আছে মোৰ লগত। এয়া সাপৰ কণী আপোনালোকে দেখা পাইছে, এয়া সাপৰ কণী। এইটো হৈছে চকৰি ফেটি সাপ দেই দাদাহঁত। ইয়াতে চকৰি ফেটি পোৱালি আছে আৰু চকৰি ফেটিৰ মাক আছে, দেউতাকো আছে। আৰু আমি ধুনীয়াকৈ উদ্ধাৰ কৰিম নে কি কয়? হয়, একদম বঢ়িয়াকৈ উদ্ধাৰ কৰিম। আৰু চাওক, এয়া হাঁহৰ কণীৰ দৰে কণী। আৰু মইতো জীৱনত আজি প্ৰথম দেখিছোঁ এইটো। এই লেটকা কণী বুলি কওঁ আমি, লেটকা কণী বুলি কওঁ যে, এই লেটকা কণীৰ নিচিনা কণী, সাপৰ কণীগিলা। আৰু এইটো চকৰিটো ইয়াতে আছে, এইটো চকৰি চাওক, এইটো কি বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক। আৰু মই আজি সন্মুখৰ লগত আহিছোঁ সাপ ধৰিবৰ কাৰণে। আৰু যদি কেতিয়াবা কিবা আপোনালোকৰ ঘৰত ওলাই তেতিয়াহ'লে যোগাযোগ কৰিব, মোৰ লগত কৰিলে হ'ব। মই এখেতৰ নাম্বাৰটো দি দিম, এখেত যাব পাৰিব। আৰু কোনেও সাপ ধৰিব চেষ্টা নকৰিব নেকি? কাৰণ কেনে বিপদ এটা হওঁতে বহুত সময় নালাগে, যিকোনো বিপদ এটা হওঁতে বহুত সময় নালাগে। আকৌ তাতে আকৌ সাপৰ নেঙুৰ ধৰিব গ'লে সাঁতাৰতে আকৌ বিপদটো হ'লে আকৌ এনে আকৌ জেঙুৰ ঠেঙত খানা নিচিনা নে কি কয়? আৰু আজি মই প্ৰথম আহিলোঁ সন্মুখৰ লগত এনেকৈ সাপ ধৰিব নাই। আৰু আহিয়ে মই এটা মানে নতুন বস্তু এটা দেখা পালোঁ, মই যিটো নেকি জীৱনত দেখি পোৱা নাছিলোঁ। এই বস্তুটো আজি দেখিলোঁ আৰু আপোনালোকক সেইকাৰণে অকণমান দেখাইছোঁ। আৰু এইফালে আগৰ ফালে যিহেতু সাপডালৰ কাৰণে গাঁটা খান্দি থকা গৈছে, গতিকে সাপডালো মই দেখাম বাৰু। আৰু মই কিন্তু একেবাৰে সাধাৰণ মানুহ দেই, একেবাৰে খাতি অসমীয়া গাঁৱলীয়া লিকিৰা, গতিকে আমাৰ ভাষাগিলা একেবাৰে খাতি দৰঙীয়া ভাষা। আৰু যিসকলে লগ পাইছে সন্মুখত গমেই পাইছে বাৰু মানুহটো কেনেকুৱা, একদম খুব ধুনীয়া ভাল মানুহ। আৰু আজি আহি খুব ভাল লাগিছে। আৰু এইফালে পাহিবা আছে, এইটো পাহিবা আছে, কিবা এটা কৈ দিয়া। নমস্কাৰ। আজি আহিলোঁ বহুত দূৰত, মানে এনেকুৱা হেৰি পোৱাই নাছিলোঁ, সাপে আৰু কণী একেলগে। বেলেগ সাপৰ কণী পাইছিলোঁ, কিন্তু ফেটি সাপৰ পোৱালি বা কণী এনেকুৱাকৈ পোৱা নাছিলোঁ। আৰু বৰ্তমান আমি ইয়াতে ৰেস্কিউ কৰিব আহিছোঁ, আপোনালোকে চাই থাকক আমি কি সাপডাল উদ্ধাৰ কৰিব পাৰোঁ নে নোৱাৰোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰক যাতে আমি সাপডাল সোনকালে উদ্ধাৰ কৰিব পাৰোঁ, কাৰণ ঘৰৰ মানুহৰো কথা আছে। কাৰণ হাইলি ভেনমাছ স্নেক যাতে কেতিয়াও কাৰো বিপদ নহয়। আৰু যদি কেতিয়াবা সাপে কামোৰে তেতিয়াহ'লে আপোনালোকে অতি সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাব। আৰু এওঁলোকৰ মানুহখিনিক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ এওঁলোকে সাপডাল নামাৰি মোকো ফোন কৰিলে, কাৰণ যত জীৱ তত শিৱ, গতিকে এইবিলাক বস্তু আমাৰ মাৰাৰ অধিকাৰ নাই। এওঁলোকক আকৌ ধন্যবাদ জনাইছোঁ। এয়া চাওক চকৰি ফেটিৰ পোৱালি। আৰু ইয়াতে যিবিলাক কণী আছে নহয়, কণীৰ ভিতৰত যিকেইটা পোৱালি আছে সেইকেইটা পোৱালি কিন্তু জিন্দাই আছে, সেইকেইটা কিন্তু জিন্দাই আছে। কিন্তু বাহিৰত যিকেইটা নেকি, সেইকেইটা আমি এতিয়া কি কৰিম, লৈ যাম নে? লৈ যাম আমি, লৈ যাই ভাল এটা নিৰাপত্তা স্থানত এৰি দিম, য'ত নেকি মানুহৰ ঘৰ পৰিয়াল নাই, দূৰত জংঘলৰ অট'মেটিক ফুকাই যাব। সাপে উমনি নধৰে নহয়, এইটো কাছৰ কণীৰ নিচিনা। কাছৰ কণী খাই গাঁতাত কাছ পাৰি পেলাই এই পানীত যায়, এই সাপেও মানে এই কণীকেইটা পাৰি কেতিয়াবা গুচি যায়, কেতিয়াবা থাকে। আৰু ইয়াতে থকা জেগাটো ভাল পাইছে, সেইকাৰণে মানে সাপডাল আছে। গাঁতৰ খুব ধুনীয়াকৈ খুন্দি আছে, এতিয়া কেতিয়া ওলাই চাই লওঁ বাৰু। চাওক বন্ধুসকল, এটা সাপ কি বিষাক্ত সাপ, হাইলি ভেনমাছ স্নেক মন'ক্লেট কোব্ৰা। নাগিনী চাওক বন্ধুসকল, কি বিষাক্ত সাপ, কেনেকুৱাকৈ মানুহৰ ঘৰৰ তলত ইয়াক কোঠাৰী পিটি সোমাই আছে। চাওক বন্ধুসকল, ইয়াৰ ফুকফুকনি, আৰু এই ফুকফুকনিৰ পৰাই বুজিব পাৰি মোক কিয় অসুবিধা কৰি আছে। আৰু যদি মোক বেছি অসুবিধা কৰা তেতিয়াহ'লে মই তোমাক কামুৰি দিবৰ কাৰণে বাধ্য হৈ যাম বুলি এই সাপবিলাকে তেনেকুৱাকৈ কয়। চাওক কি বিষাক্ত সাপ, বঢ়িয়া লাগে সাপডাল ধৰি। চকৰি ফেটি সাপ বাইদেউ, এই আচলটোৱে। বন্ধুসকল, এইডাল সাপ আপোনালোকে দেখা পাই চিনি পাইছেই চাগে। এই সাপডাল চকৰি ফেটি সাপ মন'ক্লেট কোব্ৰা, হাইলি ভেনমাছ স্নেক, আৰু ইয়াক চন্দ্ৰনাগ বুলি কয়। চাইন্সত ইয়াক নাজা কাউথিয়া বুলি কয়, আৰু ইয়াক পদ্ম গোখৰ বুলি কয়, চন্দ্ৰনাগ বুলি কয়, পাল্টু বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম আছে। আৰু বন্ধুসকল, এইডাল সাপকে আমাৰ গাঁৱলীয়া মানুহে কিছুমানে বুন্দা ফেটি বুলি কয়, কিছুমানে চকৰি ফেটি বুলি কয়, কিছুমানে কলি ফেটি বুলি কয়, কিছুমানে ডাকুৱাল সাপ বুলি কয়, কিছুমানে মাটি ফেটি সাপ বুলি কয়। এনেকুৱা বিভিন্ন ধৰণৰ এই সাপডালৰ নাম দিয়ে। বন্ধুসকল, এই সাপডাল হৈছে চকৰি ফেটি সাপ মন'ক্লেট কোব্ৰা, আৰু ইয়াৰ গাত নিৰটক্সিক ভেনম পোৱা যায়। এনেকুৱা সাপে যদি কেতিয়াবা দংশন কৰে তেতিয়াহ'লে যিখিনি ঠাইত সাপে কামোৰে সেইখিনি ঠাই লাহে লাহে ক'লা ৰঙা হৈ ফিকিবলৈ ধৰে, লাহে লাহে পেট বিষাব, লাহে লাহে বমি আহিব, উশাহ লোৱাত কষ্ট পাব, চকুৰে ধোঁৱা ধোঁৱা দেখিব, চকুৰ পতা নামি আহিব, টোপনি আহিব, কাণেৰে নুশুনা হ'ব, কথা ক'ব নোৱাৰা হ'ব, ভৰম বকিব। এনেকুৱা বিভিন্ন ধৰণৰ লক্ষণে দেখা দিয়ে। গতিকে বন্ধুসকল, সেনেকুৱা লক্ষণে দেখা নিদিয়াৰ আগতেই আপোনালোকে চিধাই ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক, অতি সোনকালে ডিষ্ট্ৰিক্ট হস্পিটেলত যাওক, তাতহে আপোনালোকে সঠিক ট্ৰিটমেণ্ট লাভ কৰিব পাৰিব। একদম হাইলি ভেনমাছ স্নেক। চাওকচোন বাৰু, কেতিয়া ওলাইছিল সাপডাল? ৰাতিপুৱা মোটামুটি 8 বজাত নে? 8 বজাত।
আৰু ইয়াতে আছে সাপডাল সোণমণিদাই খুব ধুনীয়াকৈ ধৰিলে আৰু আজি মই প্ৰথম আহিছোঁ সোণমণিদাৰ লগত একদম এক্সপিৰিয়েঞ্চটো বঢ়িয়া সোণমণিদাৰ এক্সপিৰিয়েঞ্চটো মানিছোঁ ভাল লাগিছেনে বঢ়িয়া মোনা এখন দিছোঁ বাইদেউ মোক একে বঢ়িয়া মোনা এখন দিবি যাতে সাপডাল আকৌ একফালে ভৰাইলে একফালে ওলাই নাযায় নহয় ওলাই যায় একফালে ভৰিলে একফালে ওলাই যায় সেনেকুৱা ভাল মোনা এখন দি বুলি এইফালে এইটো বাহিৰ বাহিৰ কেমেৰা কৰি আছে পূৰা আপোনালোকে গম পায়ে থাকে বাৰু দেখা পায়ে থাকে ভিডিঅ' আৰু কাহিনী এইবিলাক এডাল সাপ এতিয়া মাইকী সাপ নে মতা সাপ মাইকী এডাল সাপ মাইকী সাপ আৰু এডাল সাপে ফেনাটো মেলি চাবিচোন একে ঠাইতে মেলা যাব আৰু যেতিয়া নেকি মতা সাপ হয় মতা সাপ বহুত দূৰৰ পৰাই মেলা যায় চাবচোন সিহঁতে দিলে মানে ফেনা মালে না নেমেলে সাপডালৰ খং উঠা নাই এতিয়া খং উঠা নাই বুজি পালা মই লাগি আছোতো আৰু এতিয়া সাপডাল খুব ধুনীয়া ধৰিলে যিখিনি সোণমণিদাই হাবিত এৰি দিব আৰু যদি কাৰোবাৰ ঘৰত সাপ ওলায় ইয়াতে স্ক্ৰীণত নাম্বাৰটো দি দিম সোণমণিদাৰ আপোনালোকে যোগাযোগ কৰিব এতিয়া সাপ আৰু কণী একেলগে আজি দেখা পালোঁ ফেটি সাপ আৰু সোণমণিদাই ধৰি আছে এইটো ভাল হৈছে আহি ভাই আমাৰ সাপৰ কণী সাপ লগতে আৰু এটা সাপ সেইটো হৈছোঁ মই আৰু মোক দাদা মানুহবিলাকে সাপে বুলি কৈ ৰ বাটত দেখা পালে ঐ সাপ সাপ হ'ব নালাগে মানুহ যেতিয়া সাপে গাখীৰ পাইকাৰীগিলাকক পাইকাৰী বুলি মাতে নহয় সেনেকুৱা কথাটো গাখীৰ পাইকাৰীগিলাকক পাইকাৰী বুলি মাতে আৰু মই সাপ ধৰাৰ কাৰণে মোকো সাপ বুলি মাতে ঐ সাপ ক'ত যায় বোলো ক'তে সাপ ওলাও এই তোমাৰ মাৰিছোঁ হাই চালা মই সাপ নেকি আৰু ইয়াৰ সাপডাল ধুনীয়াকৈ ভৰাই ল'লে এতিয়া নি হাবিত নি এৰি দিব আৰু সেই কণীকেইটাও সেই বস্তাটোতে ভৰোৱা হৈছে একেলগে আৰু যিহেতু আপোনালোকে গম পালে সাপ আৰু কোনেও নামাৰিব যদি দেখা পায় এনেকুৱা যোগাযোগ কৰিব এওঁলোকে ধৰি নি ভাল ঠাইত এৰি দিব ধন্যবাদ